নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱন, শিক্ষা আৰু ৰাজনৈতিক যাত্ৰাৰ বিষয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 24x7লৈ। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 24x7। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম 1969 চনৰ 1 ফেব্ৰুৱাৰীত অসমৰ যোৰহাট জিলাত হৈছিল। তেওঁ কটন কলেজৰ পৰা উচ্চ শিক্ষা লাভ কৰি BRM চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইন অধ্যয়ন সম্পূৰ্ণ কৰে। তেওঁৰ পেছা হৈছে ৰাজনীতিবিদ আৰু আইনজীৱী। তেওঁৰ পত্নীৰ নাম হৈছে ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ সন্তান হৈছে 2জন। তেখেতৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি হয় কংগ্ৰেছ দলৰ সৈতে। 2001 চনত প্ৰথমবাৰৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। তাৰ পিছত কৃষি, স্বাস্থ্য, শিক্ষা, বিত্ত আদি বহু গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰে। 2015 চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ইয়াৰ পিছত অসমত বিজেপিৰ শক্তিশালী উত্থানত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 2021 চনৰ 10 মে তাৰিখে তেওঁ অসমৰ 15তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী হিচাপে তেওঁ শিক্ষা, স্বাস্থ্য, পথঘাট উন্নয়ন, বিনিয়োগ আকৰ্ষণ আৰু ড্ৰাগছ বিৰোধী অভিযানৰ দৰে বিভিন্ন ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। 2023 চনৰ ছিংগাপুৰ চৰকাৰে তেওঁক লি কুৱান ইউ এক্সচেঞ্জ ফেলোশ্বিপ সন্মান প্ৰদান কৰে। ৰাজনীতিৰ বাহিৰেও তেওঁ ভাৰতীয় বেডমিণ্টন সংস্থা অৰ্থাৎ BAI আৰু অসম ক্ৰিকেট সংস্থাৰ অৰ্থাৎ ACA সভাপতি হিচাপে দায়িত্ব পালন কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱন কাহিনীয়ে দেখুৱায় যে অধ্যৱসায়, নেতৃত্ব আৰু দৃঢ় সংকল্প থাকিলে যিকোনো লক্ষ্যত উপনীত হ'ব পাৰি। তো বন্ধুসকল, আজি আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে থুলমূলকৈ হ'লেও জানিব পাৰিলে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।